ষষ্ঠ শ্ৰেণীৰ বিষয় গণিত। পাঠ নং ৩ জ্যামিতিৰ মৌলিক ধাৰণাসমূহ। এই পাঠত অন্তৰ্ভুক্ত আজি মই তোমালোকক ত্ৰিভুজৰ বিষয়ে বুজাবলৈ লৈছোঁ। এই চিহ্নকেইটালৈ মন কৰা। কি দেখিছা বাৰু? তিনিটা বিন্দু, নহয়নে? এই বিন্দুকেইটাক বিন্দু A, বিন্দু B আৰু বিন্দু C নামেৰে নামাকৰণ কৰি লোৱা হৈছে। এতিয়া AB, BC আৰু CA তিনিডাল ৰেখাখণ্ড অংকন কৰাৰ ফলত আমি দেখা পালোঁ ই এটা সৰল বন্ধবক্ৰ। গতিকে ই এটা বহুভুজ। এনেদৰে তিনিডাল ৰেখাখণ্ডৰে গঠিত হোৱা বহুভুজবোৰকে ত্ৰিভুজ বুলি কোৱা হয়। আৰু এই ত্ৰিভুজেই হৈছে আটাইতকৈ কম সংখ্যক ৰেখাখণ্ডৰে গঠিত বহুভুজ। ABC এটা ত্ৰিভুজ বুজাবলৈ ইয়াক এনেদৰে লিখা হয়। এই ত্ৰিভুজ গঠন কৰা ৰেখাখণ্ড কেইডালকেই ত্ৰিভুজটোৰ বাহু বুলি কোৱা হয়। গতিকে ত্ৰিভুজ ABCৰ বাহু তিনিটা হ'ল AB, BC আৰু CA। এই ABC ত্ৰিভুজৰ দুটা বাহু মিলিত হোৱা বিন্দুৱেই হ'ল ত্ৰিভুজৰ শীৰ্ষবিন্দু। তেন্তে ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা হ'ল? তিনিটা, A, B আৰু C। ত্ৰিভুজ এটাৰ প্ৰতিটো শীৰ্ষবিন্দুত বাহু দুটাই একোটা কোণ উৎপন্ন কৰে। ত্ৰিভুজ ABCৰ কোণকেইটা হ'ল কোণ BAC, কোণ ABC আৰু কোণ ACB। গতিকে এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু, তিনিটা বাহু আৰু তিনিটা কোণ থাকে। ত্ৰিভুজ এটাৰ বাহু তিনিটাই আগুৰি থকা সমতলৰ অংশটোক ত্ৰিভুজটোৰ অন্তৰ্ভাগ বুলি কোৱা হয়। ছবিত দেখা বিন্দু Q আৰু বিন্দু K ABC ত্ৰিভুজটোৰ অন্তৰ্ভাগত আছে। আনহাতে ত্ৰিভুজটোৰ সমতলখনৰ যিটো অংশ বাহিৰফালে থাকে সেই অংশটোক ত্ৰিভুজটোৰ বহিৰ্ভাগ বোলে। ছবিত দেখা বিন্দু X আৰু বিন্দু W এই দুটা ত্ৰিভুজটোৰ বহিৰ্ভাগত থকা বিন্দু। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় এই ভিডিঅ'টোৰ জৰিয়তে ত্ৰিভুজৰ বিষয়ে ধাৰণা কৰিব পাৰিছা বুলি আশা ৰাখিছোঁ।